সকলোৰে হয়তো আপোনালোকৰ সকলোৰে ভালেই মোৰো ভালেই আপোনালোকৰ আশীৰ্বাদত চাওকচোন ইমান ধুনীয়া লাগিছে পাছফালখন দেখিবলৈ যেতিয়া বতৰটো ভাল কৰি থাকে বহুত ধুনীয়া লাগে না দেখিবলৈ ৱাও মই মানে বাৰীফালে আহিছিলোঁ কিবা বস্তু এটা বিচাৰিবলৈ আহিছোঁ বাৰীফালে আৰু ভাবিলোঁ কি ভিডিঅ' এটাও কৰোঁ যিহেতুকে বহুত দিন হ'ল ভিডিঅ' দিয়াই হোৱা নাই বিশেষকৈ লং ব্লগটো একেবাৰে দিয়া হোৱাই নাইকিয়া আৰু ভাবিছোঁ কি এতিয়াৰ পৰা আৰম্ভ কৰোঁ ব্লগ দিবলৈ আৰু সেইকাৰণে মই যিহেতুকে পাছফালে আহিছোঁ আমাৰ পাছফালখন দেখি হয়তো গম পাইছে কিমান ধুনীয়া চাওকচোন আৰু সেইকাৰণে ভাবিলোঁ মোবাইলটো লৈ যাওঁ প্ৰথম ভিডিঅ'টো আমাৰ বাৰীফালৰ পৰা আৰম্ভ কৰোঁ কি বিচাৰিবলৈ আহিছোঁ বুলি ক'বলৈ গ'লে বলক এতিয়া যিহেতুকে আহিলোৱে পাছফালে এতিয়া আমাৰ অকণমান বাগানখন দেখাওঁ মানে পাছফালৰ পৰিৱেশটো অকণমান দেখাই লওঁ বলক চাব আপোনালোকৰ ভাল লাগিব যদি আপোনালোকে সেউজীয়া পৰিৱেশ ভাল পায় তেতিয়াহ'লে আমাৰ ঘৰৰ পাছফালখন আপোনালোকৰ একদম বহুত ভাল লাগিব চাব দেই 1 2 3 কেনেকৈ লাগিছে বাগান কাৰ কাৰ প্ৰিয় দেখাম ওচৰৰ পৰা গৈ দেখাম বুলি ভাবিলে নেক্সট হয় আৰু এইখনটোতো আমাৰ চাহ বাগান হয় আৰু দেখা পাব দেই কল বাগানখন আজি মই ওলাই আছোঁ আৰু ফোন কেমেৰাত কৈছোঁ যে সেইকাৰণে একদম মই লৈছোঁ চাহ বাগান কি ধুনীয়া চাওকচোন ন দেউতাৰ খেতি এয়া দেউতাই কৰি থৈছে আৰু দেউতাৰ বাগানখন এয়া দেউতাৰ খেতি দেখিছে নহয় কিমান ধুনীয়াকৈ কল লগাই দিছে ইয়াতো বহুত কম হয় গোটেই ঘৰৰ চাৰিওফালে আমাৰ কলেই কল আছে জানেনে কলৰ দেউতাই কলৰ বাগানখন সেইকাৰণে কৰি থৈছে যাতে ভাল মানে একাশী দুআশীকৈ নহয় বহুতখিনিকৈ দেউতাই বজাৰলৈ নিব পাৰে আৰু বজাৰলৈ নিয়াৰ লগতো ঘৰৰ পৰাও লৈ যায়হি বেপাৰীয়ে আৰু সেয়া দেউতাৰ এইবিলাক খেতিবিলাক সেয়া আৰু এনেকেই যিহেতুকে খেতিয়কৰ জীয়েক সেইকাৰণে খেতি কৰিয়েই যেতিয়া জীৱন নিৰ্বাহ কৰি থকা হৈছে তো খেতিটো ঘৰত থাকিবই লাগিব আৰু দেউতাই খুব ভাল পায় এইবিলাক কাম কৰি আজৰি সময়তে হওক বা সকলো সময়তে এই বাৰীখনতে থাকে আৰু ইয়াৰ ফলবিলাক যিহেতুকে এতিয়া ছিজনবিলাক আহিছেহে খেতি কৰাৰ তো খেতি কৰিবলৈ আৰম্ভ কৰিছে তেওঁ দেখাম বাৰু আগফালে আছে সেয়া খেতি আৰু পাছফালে তেনেকৈ আমাৰ খেতি নকৰে বান্দৰৰ কাৰণে আৰু এটা বস্তু দেখাম দেই আপোনালোকে খুব ভাল পাব চাই পেলাই আমাৰ ঘৰখন মানে কিছুমান এনেকুৱা ভাল বস্তুবিলাক আছে যিবিলাক বস্তু মানুহবিলাকে মানে যিখিনি বস্তুৰ কাৰণে ফটো উঠিবৰ কাৰণে বহুত দূৰ দূৰ যায় সেইখিনি বস্তু প্ৰায়খিনি আমাৰ ঘৰতে আছে আৰু এতিয়া মই যিটো বস্তু আপোনালোক দেখাবলৈ যাম সেইখিনি একদম বহুত ভাল লাগি যাব আপোনালোকক এইজোপা চাওক কৃষ্ণচূড়া দেখিছেনে আমাৰ ঘৰতে আছে এবাৰ ছেকেণ্ড টাইম ফুলিছে এইটো ছাইড ফুলিছে আৰু এইটো ছাইডো আছে ফুলিবলৈ যেতিয়া দুইটা ছাইড সমানে ফুলিব ভাবকচোন কিমান ধুনীয়া লাগিব আমাৰ ঘৰখন দেখিবলৈ হয়নে নহয় বাৰু ক'বচোন ৰ'ব অকণ গছজোপাৰ ওচৰলৈকে আপোনালোকলৈ গৈ আছোঁ এইজোপা চাওক এই গছজোপা থকাৰ পৰা কিমান ভাল হৈছে একদম পূৰা ফুলখিনি পৰি পৰি আছে মাটিত আমাৰ ঘৰটো মানে একদম ছাঁ দি থাকে এই গছজোপাৰ পৰা আৰু তাতে আমাৰ পেহীয়ে লতা ফুল লগাই দিছে সেয়াও ফুলি আছে আপোনালোকৰ যদি ফটো উঠিবলৈ মন আছে আমাৰ ঘৰলৈ আহিব পাৰে এইজোপা গছৰ তলত ধুনীয়াকৈ উঠিব পাৰে বহুত ধুনীয়া ভিউ আহে হয়তো আপোনালোকে দেখি গম পাইছে আৰু মই বাৰু পিছত গৈ অকণ যেতিয়া আবেলি হৈ যাব তেতিয়াও কেইটামান অকণমানকৈ দেখাম চাব ইমান ধুনীয়া লাগে দেখিবলৈ এয়া এইজোপা গছজোপা কি ধুনীয়া মই বহুত ভাল পাওঁ যিখিনি বস্তু ভাল পাওঁ প্ৰায়খিনি বস্তু আমাৰ ঘৰতেই আছে সেয়া দেখিছে